আমি ইতিমধ্যে গম পাইছোঁ যে আমাৰ লখিমপুৰৰ প্ৰতিভাৱান যুৱক কপিল বৰুৱাদেৱৰ তেখেতৰ প্ৰতিভা স্বপ্ৰতিভাৰ জৰিয়তে তেখেতে অসম বুক অফ ৰেকৰ্ডত তেখেতৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে, যাৰ বাবে আমি আজি লখিমপুৰবাসীৰ লগতে সমগ্ৰ অসমবাসী অতিকৈ গৌৰৱান্বিত। আৰু তেখেতৰ এই উজ্জ্বল ভৱিষ্যত তেখেতৰ এই প্ৰতিভাসমূহৰ যাতে তেখেতৰ ভৱিষ্যত আৰু অধিক উজ্জ্বল হৈ পৰক তাৰ প্ৰতি আমি কামনা কৰি আজি আম আদমি পাৰ্টীৰ লখিমপুৰ জিলা সমিতি তথা ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা সমিতিৰ কিছু সদস্য তেখেতক আজি আমি সম্বৰ্ধনা জনাবলৈ তেখেতৰ গৃহত উপস্থিত হৈছোঁ। এই কাৰ্যসূচী মই প্ৰথমেই এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবৰ বাবে আমাৰ ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ লিগেল এডভাইচৰ নৱজ্যোতি চেতিয়া দাদাক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে তেখেতক এটি জাপিৰে সম্বৰ্ধনা জনাবলৈ আমাৰ ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা সমিতিৰ সহ সম্পাদক মনোৰঞ্জন দাদাক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে তেখেতক এখন সম্বোধনা পত্ৰৰ জৰিয়তে তেখেতক অভিনন্দন জনাবৰ বাবে মই আমাৰ প্ৰাঞ্জল কামান দাদাক অনুৰোধ জনাইছোঁ। আৰু তাৰ লগতে প্ৰাঞ্জল কামান দাদাক মই অনুৰোধ কৰিম যাতে তেখেতে সম্বোধনা পত্ৰখন এবাৰ পাঠ কৰি দিয়ে। প্ৰতি কপিল বৰুৱা সম্বৰ্ধনা পত্ৰ আপোনালৈ জনাইছোঁ আন্তৰিক অভিনন্দন। পোনপ্ৰথমে আপোনাৰ সৃষ্টিশীল যি আদৰণি পদক্ষেপ তাক আমি শলাগ লৈছোঁ। আপোনাৰ ব্যক্তিক্ৰমী চিন্তাই সম্পাদন কৰা ব্যক্তিক্ৰমী কৰ্মৰ বাবে লখিমপুৰ জিলাৰ লগতে সমগ্ৰ অসমবাসীৰ গৌৰৱ অনুভৱ কৰিছে। গজালৰ সৈতে একোজন মানুহৰ চিত্ৰ অংকন কৰাটো সঁচাই বৰ আকৰ্ষণীয়। শিল্পীৰ জগত এখন সৃষ্টিশীল জগত। আপোনাৰ প্ৰতিভাৰ সৈতে আপুনি এই ক্ষেত্ৰখনত যি শক্তিশালী পদক্ষেপ ৰাখিছে সি কোনো কালে যাতে থমকি ৰ'বলগীয়া নহয়, তাৰ বাবে নেদেখাজনৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। তাৰ লগতে আপোনাৰ সৃষ্টিশীল প্ৰতিভাৰ জৰিয়তে আপুনি নিজে আগবাঢ়ি যোৱাৰ লগতে অনাগত দিনবোৰত আপোনাৰ কৰ্ম আন 10 জনৰ বাবে অনুপ্ৰেৰণা হৈ পৰক, তাৰ বাবে আমি আশাবাদী। আপোনাৰ প্ৰশংসনীয় সৃষ্টিশীল কৰ্মৰ বাবে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা সমিতিয়ে আপোনাক এই সম্বৰ্ধনা জনাবলৈ পাই অতিকৈ আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ। এটি সুন্দৰ সমৃদ্ধ সুখী জীৱনৰ শুভকামনাৰ সৈতে জিলা সমন্বয়ক ইনু পেগু, সম্পাদক অৰূপ ফুকন, সাংগঠনিক সম্পাদক সুমন দত্তৰ। তেখেতক আমাৰ ছাত্ৰ যুৱ সংগ্ৰাম সমিতি লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা এই ক্ষুদ্ৰ সম্বৰ্ধনা জনাবৰ পৰা আমি অতিকৈ আনন্দিত আৰু গৌৰৱান্বিত। তেখেতৰ এই উজ্জ্বল ভৱিষ্যত আগলৈও যাতে আৰু অধিক উজ্জ্বল হোৱাৰ তাৰ কামনাৰ সৈতে তেখেতৰ এই সম্বৰ্ধনা আমি এটা বেক কৰি দিলে হ'ল। ভিডিঅ'টো হৈ আছে ন?